মুছলমান বিদেশীক ৰক্ষণাবেক্ষণ দিয়া বন্ধ কৰক। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ। তাৰ জৰিয়তে বিদেশীক ৰক্ষণাবেক্ষণ দিয়া বন্ধ কৰক। তাৰ জৰিয়তে বিদেশীক ৰক্ষণাবেক্ষণ দিয়া বন্ধ কৰক। এজেৱাইচিপি লং লিভ। এজেৱাইচিপি লং লিভ। বিজেপি চৰকাৰ হায় হায়। বিজেপি চৰকাৰ হায় হায়। এজেৱাইচিপি লং লিভ। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। বিদেশীক ৰক্ষণাবেক্ষণ দিয়া বন্ধ কৰক। বিদেশীক ৰক্ষণাবেক্ষণ দিয়া বন্ধ কৰক। এজেৱাইচিপি লং লিভ। বিদেশীক ৰক্ষণাবেক্ষণ দিয়া বন্ধ কৰক। বিদেশীক ৰক্ষণাবেক্ষণ দিয়া বন্ধ কৰক। এজেৱাইচিপি লং লিভ। এইটো আকৌ বেয়া কাম কৰিছে। এইটো নহয় ন, চাই হ'ব লাগে। বিজেপি চৰকাৰ হায় হায়। চৰকাৰ হায় কেছ আছে সেইবোৰ উদ্ধাৰ কৰাৰ কাৰণে চৰকাৰৰ এই সিদ্ধান্তৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। ধৰ্মৰ নামত বিভিন্ন ধৰ্মৰ ভাগাভাগি এই দেশত কেৱল ধৰ্মৰ নামত বন্ধ কৰিব লাগে। বাংলাদেশৰ পৰা যদি হিন্দু আৰু যদি মুছলমান আছে ধৰ্মৰ নামত কেৱল হিন্দু যদি বিজেপি চৰকাৰে এটা কাম কৰক যে অসমত সংস্থাপিত কৰিব খোজা যিখিনি বিদেশী আছে এই বিদেশীখিনিক হিন্দু বাঙালী আছে বা শিখ আছে আটাইখিনি গুজৰাটত সংস্থাপন নিদিয়ে কিয়? উত্তৰ প্ৰদেশত সংস্থাপন নিদিয়ে কিয়? আমাৰ অসমত কিহৰ কাৰণে সংস্থাপন দিব লাগে? অসমখন বিদেশীৰ এনেই চৰণীয়া ভূমিত পৰিণত হৈছে আৰু শেহতীয়াভাৱে চৰকাৰৰ কৰ্মকাণ্ডই অসমৰ যি পৰিস্থিতি ক্ৰমান্বয়ে অগ্নিগড় কৰি তুলিছে। আমি শান্তি সম্প্ৰীতি বিচাৰো। মুছলিম হওক বিদেশী আগবাঢ়িব দিয়া নাই। আৰক্ষীয়ে এই ধৰণে আপোনাক বাধা প্ৰদান কৰিছে।